গুড মৰ্নিং বন্ধু বান্ধৱীসকল। মই ৰাতিপুৱা উঠি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই গা চা ধুই লৈছোঁ আৰু ডাঙৰ ল'ৰাটো উঠিছে, সিও ব্ৰাছ চাছ কৰিছে, তাক এতিয়া পঢ়িব যাব দিছোঁ। সৰুটোৱে বাহিৰত ব্ৰাছ কৰি আছে, ইয়াক ব্ৰাছ কৰিব দিছোঁ। এয়া ৰাতিপুৱাৰ মোৰ প্ৰথম কাম, পানী গৰম কৰি লৈছোঁ। তাৰে পিছত মই একাপ চাহ খাই ল'ম। চাহ খাই লওঁ একাপ। তাৰে পিছত মোৰ কাম আৰম্ভ, ভাত বনোৱা। গুণগুণ আমাৰ এয়া ভাত বনালোঁ, একফালে ভাজি আৰু এফালে ভাত বহাই দিছোঁ। সিহঁতক মই এতিয়া স্কুলত পঠাই লওঁ। তাৰে পিছত দিনটো দেখুৱাই আছোঁ কি কৰোঁ। সিহঁতক স্কুলত থৈ আহিলোঁ মই এতিয়া স্কুলৰ পৰা। এতিয়া মই মোৰ কামবিলাক কৰি যাওঁ, মোৰ কামখিনি কৰি লওঁ, কি কাম আছে। তাৰে পিছত আপোনালোকক দুপৰীয়া এটা ধুনীয়া ৰেচিপি দেখাই আছোঁ, পালেং শাকৰ ৰেচিপি। এয়া চাফ চিকুণ কৰি আছোঁ। মোৰ যদি ফেচবুক পেজটো চাই আছে ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চাফ চিকুণৰ কাম হ'ল। এতিয়া মই দহি বটিম। এয়া মই দহি বটাৰ কাৰণে সূতা দি আছোঁ। এয়া চাদৰত সূতা গাঁঠি আছোঁ। সূতাটো আগে দি ল'ম, তাৰপিছত দহিটো গাঁঠিম মই। এইটো সূতা দি আছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া সূতা গাঁঠি আছোঁ, চাদৰৰ সূতা গাঁঠি ল'ম, তাৰে পিছত এডাল দহি বটি ল'ম। তাৰে পিছত দহি গাঁঠিম চাদৰখনত। এইখন চাদৰত দহি গাঁঠিব আছিলে, দহি গাঁঠি দিব দিছিলে। এয়া হ'ল সূতা দিয়া মোৰ। এতিয়া মই দহিডাল বটি লওঁ। এইটো দহি বটি আছোঁ, এইটো ৰঙা দহি। মই এনেকৈ দহি বটোঁ, শ্বেয়াৰত দি পেলাই। কোনে কেনেকৈ দহি বটে মোক ক'বচোন। মোৰ দহি বটা হৈ গ'ল। এতিয়া দুপৰীয়াৰ সাজৰ কাৰণে ভাত বনাব আছোঁ। মই কৈছিলোঁ পালেং শাকৰ আঞ্জা খুৱাম আপোনালোকক আজি। এয়া পালেং শাকখিনি মিক্সিত মাৰি লৈছোঁ, আদা আৰু পালেং শাক আৰু এটা কেঁচা জলকীয়া। এনে মিক্সিত মাৰা আপোনালোকক দেখুওৱা নাই, আৰু আলু বইল কৰাটোও দেখা নাই। আলুও বইল কৰি লৈছোঁ মই। আলুৰ সৈতে বনাম আজি, সৰু সৰু আলুৰ সৈতে পালেং শাক বনাম। এনেকৈ মাৰি লৈছোঁ। এয়া কেৰাহী বহাই দিছোঁ। কেৰাহীত মই তেল দিছোঁ। ইয়াতো আলুটো অলপ অলপ ফুটাই দিছোঁ। এইটো চামুচেৰেও দিব পাৰে আপোনালোকে। এইটো ভাজি ল'ম অলপমান ৰংচোৱা হোৱালৈকে। বিৰাট টেষ্টি হয় খাবলৈ। এতিয়া পালেং শাক ওলাইছে বজাৰত ঢেৰ, আনি পেলাই বনাই দিব। সৰু সৰু ল'ৰা ছোৱালীও খাব। এনেই ল'ৰা ছোৱালীয়ে শাক খাব বেয়া পায়, এনেকৈ দিলে নিশ্চয় খাব। এনেকৈ দি চাবচোন। ইয়াত জিৰা ফুটাই দিছোঁ, দি পালেংখিনি অলপ ভাজিছোঁ, কাৰণ পালেংখিনি মই কেঁচাই বটিছিলোঁ, কেঁচাই বটিছিলোঁ, সেইকাৰণে ভাজিছোঁ। হালধি আৰু নিমখ দিছোঁ। হালধি আৰু নিমখ দি অলপমান ভাজি ল'ম। এয়া মোৰ ঘৰৰে পালেং শাক আছিলে, খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে বনাই এবাৰ খাই চাব। সেইখিনি পানী দি দিলোঁ। মই একো মছলা ব্যৱহাৰ কৰা নাই। মছলা আমাৰ আজি নাখাওঁ, বৃহস্পতিবাৰ, সেইকাৰণে মই একো মছলা দিয়া নাই। এয়া পানী দি পেলাই শাকখিনি ভজা হোৱাত আলু দিছোঁ, আৰু অলপ উতলি হোৱাৰ পিছত ইয়াত কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিয়া নমাই থৈ দিম মই এতিয়া। মোৰ হৈ গ'ল পালেং শাকৰ চব্জি। এয়া খাবলৈ বহুত সোৱাদ হৈছে, বনাই খাই চাব এবাৰ। মোৰ ভাত আঞ্জা হৈছে। এতিয়া চাদৰখনত সূতা দিয়া আছিলে, তাত মই দহিটো গাঁঠি আছোঁ। এনেকৈ এইখন চাদৰত দহি গাঁঠা হৈছে। এয়া মোৰ আঞ্জা ৰেডি, ভাজি চব্জি খাবলৈ ধুনীয়াই হৈছিলে। আপোনালোকে বনাই খাই চাব। বাই, আজিলৈ আহোঁ।